A warm welcome to all my dear friends. Welcome to Akash Classes. Before starting today's video, let me request you all, if you haven't subscribed my channel till now, please subscribe it and click on the bell icon to get the notifications. Let's start today's class. আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আনিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020। ইয়াৰ পৰা 20টা অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন অসম টেটৰ বাবে মই সিলেক্ট কৰিছোঁ আৰু ভাবিছোঁ ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন আপোনালোকক সুধিব পাৰে, কাৰণ আপোনালোকে শিক্ষক হ'বলৈ গৈ আছে। সেইবাবে ৰাষ্ট্ৰীয় শিক্ষানীতি 2022 জনা আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। তেন্তে আহক আৰু দেৰি নকৰাকৈ আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডক্টৰ কে কস্তুৰী ৰংগন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে কেতিয়া বহনক্ষম উন্নয়নৰ বাবে 2030ৰ কাৰ্যসূচী লক্ষ্য 4 SDG4 গ্ৰহণ কৰিছিল? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন খ 2015। খালী ঠাই পূৰণ কৰক। সম্পূৰ্ণ মানৱ সম্ভাৱনা প্ৰাপ্ত কৰা, এক ন্যায়সংগত আৰু ন্যায্য সমাজ বিকাশ কৰা আৰু ৰাষ্ট্ৰীয় বিকাশৰ প্ৰচাৰ কৰাৰ বাবে শিক্ষা হৈছে ডেছ। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন চি মৌলিক। আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে, NEP 2020ৰ লক্ষ্য হৈছে সামাজিক বা অৰ্থনৈতিক পৃষ্ঠভূমি নিৰ্বিশেষে সকলো শিক্ষাৰ্থীৰ বাবে সৰ্বোচ্চ মানদণ্ডৰ শিক্ষাৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰা। এই লক্ষ্য কিমান বছৰলৈকে প্ৰাপ্ত কৰা হ'ব? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি 2040 চনলৈকে। পৰৱৰ্তী প্ৰশ্ন, NEP 2020ত কিহৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব প্ৰতিজন ব্যক্তিৰ সৃষ্টিশীল সম্ভাৱনাৰ ওপৰত। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বাবে কিহে পথ প্ৰদৰ্শন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাচীন আৰু চিৰন্তৰ ভাৰতীয় জ্ঞানৰ সমৃদ্ধ ঐতিহ্যই। পৰৱৰ্তী প্ৰশ্ন, বিশ্বমানৰ ভাৰতীয় প্ৰতিষ্ঠানসমূহে বহুমুখী শিক্ষা আৰু গৱেষণাৰ সৰ্বোচ্চ মানদণ্ড নিৰ্ধাৰণ কৰে আৰু বিভিন্ন পৃষ্ঠভূমি আৰু দেশৰ পণ্ডিত আৰু শিক্ষাৰ্থীসকলক আতিথ্য দিয়ে। NEP 2020ৰ তালিকাত নথকা প্ৰতিষ্ঠানটোৰ নাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওছমানিয়া। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত কিমানটা মৌলিক নীতি উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 22টা। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020য়ে বৰ্তমানৰ পাঠ্যক্ৰমৰ গাঁথনিৰ সলনি এক নতুন শিক্ষামূলক আৰু পাঠ্যক্ৰমৰ গাঁথনি প্ৰস্তুত কৰিছে। NEP 2020 অনুসৰি নতুন পাঠ্যক্ৰমৰ গাঁথনি কি? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব 5+3+3+4। পৰৱৰ্তী প্ৰশ্ন, NEP 2020ৰ নতুন পাঠ্যক্ৰমৰ গাঁথনি অনুসৰি বিদ্যালয় শিক্ষাত অন্তৰ্ভুক্ত বয়সৰ গোটটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3ৰ পৰা 18 বছৰ। পৰৱৰ্তী প্ৰশ্ন, NEP 2020য়ে প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষাৰ বাবে শিক্ষামূলক পৰিকাঠামোৰ প্ৰস্তাৱ দিছে। ECCৰ ফ্ৰেমৱৰ্কত কোন বয়সৰ গোট সামৰি লোৱা হ'ব? এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব 8 বছৰ বয়সলৈ শিশুসকলক। পৰৱৰ্তী প্ৰশ্ন, কোনটো শৈক্ষিক সংগঠনে প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষাৰ বাবে NEP 2020 প্ৰস্তাৱিত শিক্ষামূলক পৰিকাঠামো প্ৰস্তুত কৰিব? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব NCERT। পৰৱৰ্তী প্ৰশ্ন, সমগ্ৰ দেশতে উচ্চ মানদণ্ডৰ ECC লৈ
সাৰ্বজনীন প্ৰৱেশাধিকাৰ লক্ষ্য পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ'ব। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে ECC প্ৰদান কৰা হ'ব। অমিল থকা প্ৰতিষ্ঠানটো বিচাৰি উলিয়াওক। ইয়াত অমিল থকা প্ৰতিষ্ঠানটো হ'ব ব্যক্তিগত বিদ্যালয়ৰ কিণ্ডাৰগাৰ্টেন শাখা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি শিক্ষাৰ্থী শিক্ষকৰ অনুপাত মানে PTR কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 30:1 তলত। পৰৱৰ্তী প্ৰশ্ন, NEP-য়ে অভিজ্ঞতামূলক শিক্ষণ প্ৰচাৰ কৰাৰ সময়ত শিকাৰ ফলাফল প্ৰাপ্তিৰ ব্যৱধানটো বন্ধ কৰিবলৈ এক সৰ্বশ্ৰেষ্ঠ শিক্ষণ পদ্ধতিৰ পৰামৰ্শ দিছে। এই পদ্ধতিটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দক্ষতা আধাৰিত শিক্ষা, কম্পিটেন্সি বেছড এডুকেশ্যন। নেক্সট কুৱেশ্যন, বিদ্যালয় শিক্ষাৰ কোন পৰ্যায়ত শিক্ষাৰ্থীসকলক অধ্যয়নৰ বাবে পছন্দৰ বিষয়ত বৰ্ধিত নমনীয়তা প্ৰদান কৰা হ'ব? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব মাধ্যমিক স্তৰত। পৰৱৰ্তী প্ৰশ্ন, NEP 2020 অনুসৰি শিক্ষাৰ্থীসকলক মাধ্যমিক পৰ্যায়ত অধ্যয়ন কৰিবলৈ পাঠ্যক্ৰমত পছন্দৰ বিষয়ত বৰ্ধিত নমনীয়তা প্ৰদান কৰা হ'ব। তলত দিয়া বিকল্পবোৰৰ ভিতৰত সঠিক বিকল্পবোৰ বাছনি কৰক। প্ৰথম অপশ্যনত কোৱা হৈছে পাঠ্যক্ৰম বহিৰ্ভূত বা সহ পাঠ্যক্ৰমৰ মাজত কোনো পৃথকীকৰণ নাই। আৰ্টছ, হিউমেনিটিজ আৰু ছায়েন্সৰ মাজত কোনো পৃথকীকৰণ নাই। ভকেশ্যনেল বা একাডেমিক শাখাৰ মাজত কোনো পৃথকীকৰণ নাই। নে কেৱল বিকল্প ক আৰু খ সঠিক, নে বিকল্প ক, খ আৰু গ সঠিক মন্তব্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিকল্প ক, খ আৰু গ সঠিক মন্তব্য। পৰৱৰ্তী প্ৰশ্ন, NEP 2020 অনুসৰি ঘৰুৱা ভাষা, মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষাত শিক্ষা গ্ৰহণ কৰাৰ মুখ্য উদ্দেশ্য কি? দুয়োখন ৰাজ্যৰ দ্বাৰা কথ্য ভাষা আৰু শিক্ষাদানৰ ভাষাৰ মাধ্যমৰ মাজত ব্যৱধান দূৰ কৰা, উত্তৰ আৰু দক্ষিণ ভাৰতীয় লোকসকলৰ কথ্য ভাষাৰ মাজৰ ব্যৱধান দূৰ কৰা, শাস্ত্ৰত লিখা ভাষা আৰু শিশুসকলে কোৱা ভাষাৰ মাজত ব্যৱধান দূৰ কৰা, নে শিশুৱে কোৱা ভাষা আৰু শিক্ষাদানৰ মাধ্যমৰ ভাষাৰ মাজত ব্যৱধান দূৰ কৰা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিশুৱে কোৱা ভাষা আৰু শিক্ষাদানৰ মাধ্যমৰ ভাষাৰ মাজত ব্যৱধান দূৰ কৰা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত ইংৰাজী ভাষা প্ৰচাৰৰ বাবে NEP 2020-য়ে ভাষা নীতি অনুসৰি দ্বিভাষিক পদ্ধতিক স্কুলৰ শিক্ষণ প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণভাৱে বাদ দিয়া হ'ব। এই বক্তব্যটো সম্পূৰ্ণ সঠিক, সম্পূৰ্ণ ভুল, আংশিকভাৱে সঠিক নে আংশিকভাৱে ভুল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সম্পূৰ্ণ ভুল। আজিৰ আমাৰ লাষ্ট প্ৰশ্ন, NEP 2020 অনুসৰি মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা কোন শ্ৰেণীৰ শিক্ষাৰ মাধ্যম হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব, আজিৰ আমাৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, NEP 2020 অনুসৰি মাতৃভাষা, স্থানীয় ভাষা, আঞ্চলিক ভাষা কোন শ্ৰেণীৰ শিক্ষাৰ মাধ্যম হ'ব? মিনিমাম ক্লাছ 3 আৰু মেক্সিমাম ক্লাছ 5 লৈকে, মিনিমাম ক্লাছ 2 আৰু মেক্সিমাম ক্লাছ 5 লৈকে, মিনিমাম ক্লাছ 5 আৰু মেক্সিমাম ক্লাছ 8 লৈকে, নে মিনিমাম ক্লাছ 6 আৰু মেক্সিমাম ক্লাছ 8 লৈকে? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অতি কমেও ক্লাছ 5 লৈকে আৰু যদি সম্ভৱপৰ হয় তেনেহ'লে ক্লাছ 8 লৈকে। অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। তেন্তে বন্ধুসকল, ইয়াতে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব আৰু আগন্তুক টেট এক্সামত যদি এই ধৰণৰ প্ৰশ্ন আহে আপোনালোকে তাৰ উত্তৰ ধুনীয়াকৈ দিব পাৰিব।